হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাম এটা 5 মিনিটৰ ৰেচিপি য'ত অতি সোনকালে আপোনালোকে কণ বিলাহী আৰু কণীৰ সৈতে বনাই খাব পাৰি। প্ৰথমতে কেৰাহীটো গৰম কৰি ল'ব, তাত 2 চামুচমান তেল দিয়ক। তেলটো গৰম হোৱাৰ পাছতে কণ বিলাহীখিনি ঢালি দিয়ক। এতিয়া অলপ লৰাই তাতে অলপ নিমখ দিয়ক। অলপ হালধি, দুটামান শুকান জলকীয়া পুৰি দিয়ক কণ বিলাহীৰ ওপৰত। এতিয়া লৰাই থাকক অলপমান টাইম। এটা কণী ল'ব, কণীটো অলপ ভাজি ল'ব। আগতেও ভাজি ল'ব পাৰি, তো অলপ মছলা দিয়ক। কণীটো যেতিয়া অলপমান সিজিবলৈ ল'ব, তেতিয়া আকৌ মিক্স কৰি ওপৰত ধনিয়া পাত দি দিয়ক।